নমস্কাৰ, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মানুহজনে কেইটামান মাছ লৈ আহিল আৰু বাছি ল'লোঁ। এয়া চাওক, পিঁয়াজ, জলকীয়া, নেমু আৰু এটা কেঁচা বিলাহী ল'লোঁ। এইখিনি হৈছে সৰিয়হ আৰু নহৰু আদাৰ পেষ্ট। এতিয়া কেৰাহীটোত মাছকেইটা ভাজি ল'লোঁ আৰু এয়া ভাজা হৈ গ'ল। এতিয়া পিঁয়াজ দিলোঁ আৰু পিঁয়াজকণ অকণমান ভাজি ল'লোঁ। ইয়াতে কেঁচা জলকীয়া কেইটা দি দিলোঁ। এতিয়া কেঁচা জলকীয়া দিয়াৰ পিছত আকৌ কেঁচা বিলাহীটোও দিলোঁ। এয়া চাওক, সুন্দৰকৈ ভাজি লোৱাৰ পিছত নিমখ, হালধি, জিৰা গুড়ি, জলকীয়া গুড়ি এইখিনি দি পেলাই অলপমান ভাজি ল'লোঁ। অকণমান ঢাকনিখন লগাই দিলোঁ। এয়া চাওক, সুন্দৰকৈ ভাজি হৈ গ'ল। আৰু এতিয়া ইয়াত সৰিয়হৰ পেষ্টখিনি দিলোঁ। সৰিয়হ, আদা, নহৰুৰ পেষ্ট দেই। এতিয়া অকণমান ইয়াতে পানী দি দিম আৰু অকণমান সময়ৰ কাৰণে এখন ঢাকনি মাৰি থ'লোঁ। এতিয়া ইয়াতে মাছখিনি দি দিম আৰু এয়া চাওক, মাছ দিয়াৰ পিছত কি সুন্দৰকৈ হৈ গ'ল। আৰু আমি এনেকৈ এসাঁজ খালোঁ। আপোনালোকেও খাব, কেনে পালে জনাব। বাই বাই।